तो हेलो गाइस वेलकम टू माय चैनल SIR-STUFF मैं अपना फ्रेंड सामिन स्वागत है अन्य এটা ভিডিও তো গাইস আপোনাক ইমান সিপোজ কৰকচোন আপোনাক চেনেলটো সাবস্ক্ৰাইব কৰি নকৰে জলদিকে আপোনাক চেনেলটো সাবস্ক্ৰাইব কৰি লওক প্লিজ কৈছো তো গাইস আজি এটা নতুন ভিডিও লৈ আহিছো আৰু আজি ভিডিওটো বহুত ধুনীয়া হ'ব আপোনাক এটা সৰু এটা বস্তু জাস্ট আপোনাক বুজাবলৈ চেষ্টা কৰিম তো দেৰি নকৰিবলৈ আজি ভিডিওটো আৰম্ভ কৰো तो गाइस एटु कुनु माने की बुली आपलाका पकला बुली कब मन दिया तो सब सामिनक साला फकटते এই रूम टूर दिसे रूम टूर ना आपलक देखाइছো মানে आपलाका जेनके रूम टू सब फेले बेलेग बेलेग धৰণৰ ৰং কালাৰ আছে তো যদি आपलाका যদি এনেকুৱাটো ৰুমত যদি মই খুমাই দিছো তো ৰুম ফুললি হোৱাইট মানে গ্লাস গ্লাস নাই সব ফেলে হোৱাইট তো आपलाका কেনেকুৱা হ'ব জাস্ট आपलाका জাস্ট সিটো বস্তু ভাবি লকচোন 2 মিনিট মানৰ কাৰণে মই তেলকে ব্লগ লগ পাই আছো 2000 years later तो गाइस মই বলা আজি এটা এনেকুৱা এটা ৰুমৰ কথা কম নহয় এনেকুৱা ভিআইপি ৰুমৰ কথা কম নহয় আনকি মুকেশ আম্বানী কি ইলন মাস্ক তাতে যাব নোৱাৰে এনেকুৱা ভিআইপি ৰুম আপোনালোকে কি अरे कहना क्या चाहते हो ইয়া মুকেশ আম্বানী কথা বাদ দি ইলন মাস্ক কিয় যাব নোৱাৰে মানে ইলন মাস্ক এটো কেনে যাব নোৱাৰে কাৰণ সেই ৰুমটো ক্ৰিমিনাল ৰুম হয় মানে ভিআইপি কিয় ভিআইপি ৰুম হয় কিন্তু মানে আমাৰ এবোৰ লোকেল ভিআইপি নহয় এবোৰ মানে ক্রিমিনালৰ কাৰণে বনোৱা হৈছে হোৱাইট ৰুম তো গাইস মই যে আপোনাক কম হোৱাইট ৰুমৰ কথা মানে আমাৰ ভাৰতত এটো মানে ফাংচন নহয় মানে হোৱাইট ৰুমৰ কাৰবাৰ আমাৰ ভাৰতত নাই কাৰণ আমাৰ ভাৰতৰ মানুহবোৰ ইমান ঠাণ্ডা নহয় ডায়াজতে এক থাপ্পৰ মাৰি দিব না বাপা ওই গুটে বমি কৰি দেন নেক্সট উলাই দিয়ে তো আমাৰ সৰকাৰক নালাগে হোৱাইট ৰুম কিয় দৰকাৰ আছে যেতে ডায়াৰ নিচিনা অফিচাৰ আমাৰ দেখাত আছে তো গাইস তো এটো কাৰণে হোৱাইট ৰুমৰ কাৰবাৰ আমাৰ ভাৰতক বাহিৰত যোনবোৰ দেখে মানে ভাৰতৰ বাহিৰত মানে ইংলিছৰ কথা কৈছো দে এই পাকিস্তান চাইনাৰ কথা কৈ থকা নাই মই বুজিছে তো তাতে কি হয় যেতিয়া মানে বম ব্লাষ্ট বা সন্ত্ৰাসবাদী যেতিয়া আক্ৰমণ কৰাৰ লগে কি হয় তো মানে কোন কৰবা আক্ৰমণ কৰিছে কি হৈছে তো গভৰ্ণমেণ্টে জানিব লাগে তো তাতে কি কৰে সন্ত্ৰাসবাদী যেতিয়া ধৰি কিনে এনেকুৱা মাৰে বা হয় মুখেদি কথাই নোলায় মানে সিহঁতক ব্ৰেইন ৱাশ কৰি দিয়ে ব্ৰেইন ৱাশ কৰাৰ কাৰণে এটা পেটৰ নিচিনা নাই মই এনেকুৱা মোৰ চেনেল সাবস্ক্ৰাইব কৰি লওক এনেকৈ বকি থাকে তো এনেকৈ বকি থাকিলে সিহঁতৰ কি লাভ হ'ব সেইটো মেইন কথাটো জানিব লাগিব তো কিয় কাৰণে আক্ৰমণ কৰিছে কোনে মেইন মানে কালপিত যোনে এইবোৰ বদমাশি কৰিছে তো সেই যেতিয়া ফিজিক্যালি টৰ্চাৰ কৰাৰ পিছত হেতাক মেন্টালি টৰ্চাৰ কৰিব লাগিব তেতিয়াহে কথা দি মুখেদি কথা ওলাব তো হেনেকুৱা কাৰণ কি কৰে এটা কোৰ্টৰ পাৰমিশন লৈ কেনে এনেকুৱা এটা ভিআইপি ৰুমত পঠাই পাৱে তাতে তো ছায়াও দেখা নাপায় মানে জুম খুমাব সি নিজৰ ছায়াও দেখা নাপাব মানে হেতু হ'ল হোৱাইট ৰুম আপোনালোকৰ বেডৰুম বা আপোনালোকৰ ড্ৰয়িং ৰুমৰ নিচিনা এটা ধুনীয়া ৰুম য'ত চব হোৱাইট আপোনাৰ খোৱা হোৱাইট ৰুম হোৱাইট কাপোৰ হোৱাইট তাৰপিছত হোৱাইটে হ'ব পাৰে কিন্তু কুমুৰটো কিন্তু হোৱাইট হয়তো মই জানো ঠিক আছে আৰু কিয় কাৰণে হোৱাইট হয় মানে তাক মেন্টালি টৰ্চাৰ কৰে আনকি তাৰ ছায়া দেখা নাপায় মানে এনেকে ৰুমটো বনোৱা হয় যে ছায়া পৰ্যন্ত যেতিয়া নাহে তেতিয়া আপোনালোকে ক'ব হোৱাইট ৰুমটো ভাল হয় হোৱাইটটো শান্তিৰ প্ৰতীক হয় কিন্তু শান্তিৰ প্ৰতীক হয় জানো কিন্তু যেতিয়া এক মাহ দুই মাহ যেতিয়া আপুনি এটা বস্তু চাই থাকিব আপুনি আজি ঘৰত এটা বস্তুৱে চাই থাকিবচোন পুৰা ঘূৰাব কিয় হয় নহয় তো সেনেকুৱা কথা মানে আপোনাক মেন্টালি টৰ্চাৰ কৰি থাকিব বহুত দেৰি আপোনাক মেন্টালি মানে এক মাহ দুই মাহলৈ আপোনাৰ এনেকৈ দি থাকিব আৰু বাহিৰত যদি কোনোবাই এটি যে পুষ্পাৰ যে ডায়লগ এটা ওলাইছে আলু অৰ্জুনৰ সেইটো যদি কোনোবা কৈ থাকে শুনা নাপায় কাৰণটো কি জানে না বাহিৰতো গোটেই গ্লাছ প্ৰুফ আছে মানে গোটেই গ্লাছ ছানপ্ৰুফ গ্লাছ লগোৱা আছে তো সেইটো কাৰণে মানে কোনোবা যদি আটাবাৰী কোনো শুনা নাপায় আনকি তাৰে গাৰ্ডৰো চাউণ্ড শুনা নাপায় অকল নিজৰ শব্দকেইটা দুটা তিনিটা শব্দ শুনি থাকিব আৰু সেনেকে মানে তাৰে গভৰ্ণমেণ্টে মানে যিমান মানে এইবোৰ ইলিগেল এক্টিভিটিজ থাকে সেনেকে মুখেদি ওলাই লয় আৰু কাৰণ আমাৰ ইণ্ডিয়াত কিয় লাগে আমাৰ ইণ্ডিয়াত ডায়াৰ নিচিনা ডাঙৰ অফিচাৰ আছে এক থাপ্পৰ মাৰি দিলে যেতিয়া ওলাই দিব তো হোৱাইট ৰুম কিয় লাগে এইখিনি এটা সৰু এটা ইনফৰমেশ্যন আপোনাক দিবলৈ চেষ্টা কৰিলোঁ আৰু মই নাজানো কেনেকুৱা লাগিছে আপোনাৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে ठीक है एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबाकर लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ पूरा साल मेहनत करता हूँ आपके लिए बेटा ऐसा नहीं चलेगा लाइक ठोकी दबा के लाइक ठोकिए यहाँ पे देखिए ऐसा क्वेश्चन चुटकी बजाते सॉल्व करना सिखा देता हूँ